আজি থাম্বনেইলৰ পৰা গম পাইছে যে এক্সপৰ্টত আপুনি জিৰ' ইনভেষ্টমেণ্ট হ'লে আপুনি এক্সপৰ্ট কাম আৰম্ভ কৰিব পাৰিবানে? সেইটোৰ ওপৰত মানে আপোনালোকে চবৰে কনফিউজন থাকে আৰু বহুত মানুহে ভাবে যে এক্সপৰ্ট আৰম্ভ কৰিবলৈ বহুত টকাৰ প্ৰয়োজন হয়। গতিকে জাষ্ট আৰ্ট কৰিব লাগিব কাৰণ আপোনাৰ এট এ টাইমে আপোনাৰ বহুত টকাৰ আপোনাৰ হাতত প্ৰয়োজন নহয়, কিন্তু ল' ইনভেষ্টমেণ্ট কৰিও আপুনি এক্সপৰ্টৰ কাম হয়। যেনে কোম্পানী ফৰ্ম কৰিবলৈ আপোনাৰ ট্ৰেড লাইচেন্স, GST বা ষ্টেপ বাই ষ্টেপ আপোনাৰ কাৰেণ্ট একাউণ্ট এইখিনি খুলিব লাগিব কোম্পানী এটা ফৰ্ম কৰিবলৈ। আৰু তেতিয়া আপোনাৰ এট এ টাইমে গোটেইখিনি পইচা আপোনাৰ হাতত নালাগে কাৰণ আপোনাৰ ট্ৰেড লাইচেন্স উলিয়াবৰ সময়ত আপোনাৰ এপ্ৰক্স আপোনাৰ 2000 বা এনেকুৱা লাগিলে বা GST ষ্টেপ বাই ষ্টেপ আপোনাৰ পইচাখিনি তেনেকৈ লাগিব। গতিকে একেবাৰে জিৰ' ইনভেষ্টমেণ্টতো আপোনাৰ সম্ভৱ নহয় বাৰু। এইটো যোনেই যি নকওক বা আপোনালোকে ইউটিউবতো দেখা পায় যে জিৰ' ইনভেষ্টমেণ্ট কৰিও আপোনালোকে এক্সপৰ্টৰ কাম আৰম্ভ কৰিব লাগিব, কিন্তু ৰিয়েলিটিত সেইটো পচিবল নহয়। আৰু সেইখিনিৰ কাৰণে আপোনালোকে এক্সপৰ্টৰ মানে ছিষ্টেমটো জানাটো দৰকাৰী। আহক আমাৰ ইনষ্টিটিউটত 1 মাহৰ কোৰ্চ চলি আছে, কণ্টেক্ট নাম্বাৰ দিয়া আছে।